নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল দীপাংকৰ মেডিকেল ডোজলৈ স্বাগতম জনাইছোঁ। বহুত দিনত এটা ভিডিঅ' আগবঢ়াইছোঁ আপোনালোকলৈ। আমি তামৰ পানী বটল বা জগ আমি ব্যৱহাৰ কৰোঁ, তাৰ কিছুমান আমাৰ স্বাস্থ্য সম্ভাৱ্য কিছুমান উপকাৰিতা আছে। পানী বটল হিচাপে আমি তামৰ জগ ব্যৱহাৰ কৰাৰ কিছুমান উপকাৰ বিষয়ে ক'ব ওলাইছোঁ। আচলতে এণ্টিমাইক্ৰবিয়েল গুণ, তামৰ প্ৰাকৃতিক এণ্টিমাইক্ৰবিয়েল গুণ আছে, অৰ্থাৎ ই বেক্টেৰিয়া, ভাইৰাছ আৰু অন্যান্য ক্ষতিকাৰক অণুজীৱৰ বৃদ্ধি, নিধন বা বাধাত দিয়াত সহায় কৰে। আৰু আমি খোৱা পানীৰ পৰিষ্কাৰ পৰিচ্ছন্নতাটো বজাই ৰাখি ই বিশেষভাৱে আমাক উপকাৰী কৰি দিয়ে। পাচন স্বাস্থ্য উন্নতি, তামৰ জগত যদি জমা কৰি ৰখা পানী, খোৱা পানী আমাৰ পাচন এনজাইম উৎপাদন আৰু উদ্দীপিত কৰে, যি পাচন প্ৰক্ৰিয়াত আমাক সহায় কৰে। তামৰ এনে গুণ আছে যি আমাৰ পেট পৰিষ্কাৰ, বিষমুক্ত কৰাত সহায় কৰে, লিভাৰ আৰু কিডনিৰ কাৰ্যকলাপো নিয়ন্ত্ৰণ কৰে। গাঁঠিৰ স্বাস্থ্য আৰু বাত বিষৰ পৰা উপশম পোৱা যায়। তাম ইয়াৰ বিষ আৰু নিবাৰণকাৰী গুণ বাবে জনাজাত। তামৰ জগতত বা জমা কৰি ৰখা পানী খোৱাটো গাঁঠিৰ বিষ আৰু বাত বিষৰ দৰে অৱস্থাৰ সৈতে জড়িত কিছুমান বিষ আমাক দূৰ কৰাত সহায় কৰে। তামে কলাজেন আৰু সংযোগী কলাৰ উৎপাদনতো সহায় কৰে, যিবোৰ আমাৰ সুস্থিৰ গাঁঠিৰ বাবে অপৰিহাৰ্য। এণ্টিঅক্সিডেণ্ট গুণ আছে। তামত এণ্টিঅক্সিডেণ্টৰ এক উৎকৃষ্ট উৎস, যি আমাৰ শৰীৰৰ ফ্ৰী ৰেডিকেলছ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে আৰু বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটোত লেহেমীয়া কৰিব পাৰে। তামক শৰীৰৰ বাবে ভাৰসাম্য ৰক্ষাকাৰী উপাদান হিচাপে গণ্য কৰা হয়। ৰাতিটো যদি আমি পানী জমা কৰি ৰাখোঁ, তাত পানীয়ে আমাৰ তামৰ আয়নটো সৰু সৰু লেগযোগবোৰ শোষণ কৰিব পাৰে, যিয়ে দোষ আমাৰ বাত, পিত্ত বা কফ, যিবোৰ আমাৰ ভাৰসাম্য ৰক্ষাত সহায় কৰে আৰু সামগ্ৰিক মংগলৰ ক্ষেত্ৰতো সহায় কৰে।